হয় নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 বিষয়ে, যাৰ এক্সামটো অনুষ্ঠিত হৈছিল 2024 বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত। আৰু এই যি এক্সাম টোটেল 5টা ফেজত সেৱাৰ ফালৰ পৰা কণ্ডাক্ট কৰাইছিল, এই 5টা ফেজৰ ৰিজাল্ট আপোনালোকৰ 2025 বৰ্ষৰ 7 মাৰ্চৰ পূৰ্বে ঘোষণা হ'ব বুলি ইতিমধ্যে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত স্পষ্টভাৱে ঘোষণা কৰিছে। তো আজিৰ এই ভিডিঅ'টোত আমি স্পেচিয়েলি আলোচনা কৰিম আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 গ্ৰেড 3, যাৰ শিক্ষাগত অৰ্হতা আছিল মেট্ৰিক পাছ। ড্ৰাইভাৰৰ যিখিনি ভেকেঞ্চি আছিল, এইখিনি ভেকেঞ্চিৰ কাৰণে আমাৰ অসমীয়া যিমানসকল যুৱক যুৱতীসকলে চাকৰি পোৱাৰ আশাত এক্সামত অৱতীৰ্ণ হৈছিল, তেওঁলোকৰ এক্সপেক্টেড কাট অফ আজি সম্পূৰ্ণ সঠিকভাৱে বিশ্লেষণ কৰি কোৱাৰ কাৰণে চেষ্টা কৰিম। তো আপোনালোকৰ ADRE 1 যিটো আছিল, অৰ্থাৎ কি 2022 বৰ্ষত যিটো ভেকেঞ্চি আছিল, তাতেও যিহেতু এই গ্ৰেড 3ৰ ড্ৰাইভাৰৰ কাৰণে এক্সট্ৰা ভেকেঞ্চি তেওঁলোকে মুকলি কৰিছিল। তাতে টোটেল ভেকেঞ্চি আছিল আপোনালোকৰ 1120টা টোটেল পোষ্ট আছিল। আৰু সেই তুলনাত এইবাৰ অৰ্থাৎ কি 2024-25 বৰ্ষৰ যিটো ADRE 2.0 আছে, ইয়াতে আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে টোটেল ভেকেঞ্চি আছে 418টা। ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। তাৰপিছত যিটো কুৱেশ্যন লেভেল আছিল বা কুৱেশ্যন পেটাৰ্ণ আছিল, সেইটো আপোনালোকৰ ADRE 1 যিটো আছিল, অৰ্থাৎ কি 2022 বৰ্ষত যিটো ভেকেঞ্চি আছিল, তাতে কুৱেশ্যন লেভেলটো টোটেলি ইজি আৰু মডাৰেট লেভেল আছিল, অৰ্থাৎ কি আপোনালোকৰ মিডিয়াম ছিষ্টেমত প্ৰশ্ন কটা হৈছিল। কিন্তু এইবাৰ অৰ্থাৎ 2024 আৰু 25 বৰ্ষৰ যিটো আপোনালোকৰ ভেকেঞ্চি ADRE 2ৰ ফালৰ পৰা তেওঁলোকে মুকলি কৰিছিল, তাতে যিটো আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে প্ৰশ্ন কাকত আহিছিল বা এক্সাম পেটাৰ্ণ আহিছিল, সেইটো টোটেলি আপোনালোকৰ ইজি আহিছিল। যিসকলে এই ড্ৰাইভাৰৰ কাৰণে এক্সামত অৱতীৰ্ণ হৈছিল, তেওঁলোকে অতি ভালদৰে গম পাই যাব। যিহেতু আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে এক্সট্ৰা ভেকেঞ্চি মুকলি কৰিছে ADREৰ তৰফৰ পৰা, তো এই ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ এক্সট্ৰা ৰিজাল্ট হোৱাৰ পিছত ড্ৰাইভিং স্কিল টেষ্ট লোৱা হ'ব। এই যিটো ড্ৰাইভাৰৰ কাৰণে এক্সট্ৰা ভেকেঞ্চি দিছে মুঠ 418টা। ইয়াৰ কাৰণে যিমানসকল আমাৰ অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে এক্সামত অৱতীৰ্ণ হৈছিল, তেওঁলোকে লাগাতাৰ এটা প্ৰশ্নই বাৰে বাৰে কৰি থাকে যে দাদা আমাৰ কি হিচাপত ৰিজাল্টত নাম আহিব, 1:2 হিচাপত আহিব নে 1:3 হিচাপত আহিব। এতিয়া কথাটো হ'ল কি যে চাওক, ইয়াৰ কাৰণে কোনো ধৰণৰ অফিচিয়েল ষ্টেটমেণ্ট এই পৰ্যন্ত না সেৱাৰ ফালৰ পৰা আহিছে, না অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ তৰফৰ পৰা আহিছে। এইটো আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰৰ হিচাপত যদি তুলনা কৰিবলৈ যায়, অৰ্থাৎ যোৱা বছৰ আপোনালোকৰ 1:2 ৰেচিঅ' হিচাপত মতা হৈছিল। ধৰক ইয়াতে আপোনালোকৰ 418টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে যোৱা বছৰৰ হিচাপত যদি হিচাপ কৰি এইবাৰৰ ৰিজাল্টত নাম আহে, তেতিয়াহ'লে টোটেল 836 জন অসমীয়া নিবনুৱা যুৱক যুৱতীসকলৰ ৰিজাল্টত নাম আহিব। এই যিটো এইবাৰ এক্সপেক্টেড কাট অফ আজিৰ ভিডিঅ'টোত কৈ দিম যে এইবাৰ যিটো ৰিজাল্ট আহিবলৈ গৈ আছে, এই ৰিজাল্টত আপোনালোকে কিমানৰ পৰা কিমান নম্বৰ পালে ৰিজাল্টত নাম অহাৰ সম্পূৰ্ণ চান্স আছে। প্ৰথমে আমি দেখুৱাবলৈ চেষ্টা কৰিম যোৱা বছৰ অৰ্থাৎ 2022 বৰ্ষত ৰিজাল্টৰ পিছত কাট অফ কিমান গৈছিল আৰু এইবাৰ কিমান যোৱাৰ সম্ভাৱনা আছে। প্ৰথমে আমি আলোচনা কৰিম এই যিটো জেনেৰেল কেটেগৰী আছে, জেনেৰেল কেটেগৰীত 2022 বৰ্ষত যিটো ADRE 1 আছিল, তাতে আপোনালোকৰ কাট অফ গৈছিল 103.5, কিন্তু এইবাৰ আপোনালোকৰ কাট অফটো অলপমান বেছি যাব। সেই যে মই ক'লোঁ যে যোৱা বছৰ ইজি আৰু মডাৰেট লেভেল হিচাপত কুৱেশ্যন পেটাৰ্ণ আছিল, কিন্তু এইবাৰ আপোনালোকৰ টোটেলি ইজি হিচাপত আহিছে, আৰু যাৰ কাৰণে কিন্তু যোৱা বছৰৰ তুলনাত এইবাৰ আপোনালোকৰ কাট অফটো অলপ নহয় প্ৰায় 4-5 মাৰ্কে প্ৰত্যেকটো কেটেগৰীত বেছি যোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। তো এইবাৰ জেনেৰেল কেটেগৰীত আপোনালোকৰ 109 কাট অফ যোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। তাৰপিছত যিটো SC কেটেগৰী আছে, এই SC কেটেগৰীৰ মই কেৱল কিন্তু মেলসকলৰ কৈছোঁ দেই, SC কেটেগৰীৰ যোৱা বছৰ কাট অফ গৈছিল 93, কিন্তু এইবাৰ আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 98। ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। তাৰপিছত আমি আলোচনা কৰিম যিটো ST প্লেন কেটেগৰী আছে, এই ST প্লেন কেটেগৰীত যোৱা বছৰ কাট অফ গৈছিল 93, কিন্তু এইবাৰ আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 96। ঠিক একেদৰে ST হিলছ যিটো কেটেগৰী আছে, এই ST হিলছ কেটেগৰীত যোৱা বছৰ কাট অফ গৈছিল 78, আৰু এইবাৰ আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 78। ঠিক একেদৰে OBC যিটো কেটেগৰী আছে, এই OBC কেটেগৰীত যোৱা বছৰ কাট অফ গৈছিল আপোনালোকৰ 97.5, কিন্তু এইবাৰ আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 103। আৰু লাষ্টত আমি আলোচনা কৰিম যিটো এক্স সাৰ্ভিসমেন আছে, এই এক্স সাৰ্ভিসমেনত যোৱা বছৰ কাট অফ গৈছিল আপোনালোকৰ 78, কিন্তু এইবাৰ আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে মিনিমাম 81 আৰু ম্যাক্সিমাম 84। ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে। এই যে মই কাট অফ আপোনালোকক ক'লো, ইয়াৰ
আশে-পাশে আপোনালোকৰ কাট অফ যাব এইটো 100% কনফাৰ্ম যদি ইয়াৰ আশে-পাশে আপোনালোকে নাম্বাৰ এটা পাম বুলি ইতিমধ্যে কনফাৰ্ম হৈ গৈছে যেহেতু ইতিমধ্যে সেৱাৰ ফালৰ পৰা OMR শীটখনক কেৱল মাত্ৰ 50 টকাৰ বিনিময়ত বহুত আগতে দি দিছে তাতে যদি হিচাপ কৰি আপোনালোকে মই যেটো ক্যাটাগৰী অনুযায়ী মই আজি আপোনালোকক এক্সপেক্টেড কাট অফ কৈ দিলো যে কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে ইয়াৰ আশে-পাশে যদি নাম্বাৰ এটা পাম বুলি কনফাৰ্ম হৈ আছে তেতিয়াহলে আগন্তুক যি আপোনালোকৰ স্কিল টেষ্ট হ'বলৈ গৈ আছে টোটাল 25 মাৰ্কছৰ এই নম্বৰৰ কাৰণে আপোনালোকে তিনি ৰাতি প্ৰিপাৰেচন লোৱা ষ্টাৰ্ট কৰি দিয়ক স্পেশালি এই যেটো এডিআৰি 1 আছিল ইয়াতো যেহেতু এক্সট্ৰা ড্ৰাইভাৰৰ কাৰণে ভ্যাকেন্সি আছিল হেই তাতে আপোনাৰ গাঁৱত হওক আপোনাৰ আশে-পাশে যিমান সকল ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হৈছিল যিসকলে অলৰেডি ড্ৰাইভাৰৰ কাৰণে স্কিল টেষ্ট দিছিল তেওঁলোকক কি সুধিছিল কেনেকুৱা সিস্টেমত স্কিল টেষ্ট অনুষ্ঠিত হৈছিল যোৱা বছৰ হেইটো বস্তুক আপোনালোকে ফলো কৰি হেই লেভেলত আপোনালোকে প্ৰিপাৰেচন লোৱা ষ্টাৰ্ট কৰি দিয়ক